welcome back to my channel Himashri Bora. तो আজি हल उरुका तो उरुकार दिना মই এটি vlog আপোনালোকৰ ওচৰলৈ আনিছো তো মই আজি উৰুকাৰ দিনা কি কি কৰো আপোনালোক দেখাবলৈ চেষ্টা কৰিম তো আজি আমাৰ প্ল্যানিং হল আমি সকলোৱে ঘৰৰ মেম্বাৰ কিজন সব গাঁৱৰ ঘৰত যাম তাত উৰুকা হাম বৰতাহতৰ ঘৰত মিলি ফেলে সকলোৱে আৰু আমাৰ বিয়া দিয়া বাজনী আহিছে তো তাইও আছে তো সকলোৱে মিলি আমি তাত উৰুকা হাম তো বলক আমি গাঁৱলৈ যাই থাকো আৰু কি কি কৰো নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আপোনালোকক বাই तो गाइस मैं गाँव जोर कारण रेडी हो गलो तो इतना आम सकलोए गाँव जाम अलरेडी देउता और मोर भाईटी गईसे गाँव इतना आम तीनजन जाम माँ मैं भंटी और गाँवर पर गाड़ी पठाई दिसे आमाक नियार कारणे तो गाड़ी आसे गाड़ी आहि पाले आम जाम आम रेडी हो गलो तो गाँव जाए मैं भ्लगटो कन्टिन्यू करिम और आपनालोक देखाई থাকিম तो चाई থাকিব भ्लगटो तो गाइस आमाक निबर कारणे आहि गल गाड़ी तो इतना आम जाओ गाँव तो हाई कोआ तो आमी जाबो उलालु इतिया तो बोलो तो गाइस आमी इतिया जाय आसु गाँवत बोलो तो गाइस दादा हते किबा अलप बजार करि আছে तो ইয়াতে আমি ৰখিব লগা হল অলপ তো বজাৰখিনি কৰা হোৱাৰ পিছত আমি যাম ডাইৰেক্ট গাঁৱলৈ তো ভ্লগটা আপোনালোকে চাই থাকক গাইস বজাৰ तो गाइस आमार मरुआ बजार आमी पाई गलो देखिसे ने इमान डांगर डांगर माछ बिलाक याते बिक्री करि আছে गाइस आरि कुछि सक पाई गेलो आमार मरमर सकटू ओ रागी गछि गाहरी गाहरी लने दादा तो गाइस आमी घर आही पाई गलो गाँवर घर तो मैं आमार गाँवर घर आही पाई गलो हाय माइना हाय कोआ केने लागिसे तुमार আজি বিহু বুলি ভাল লাগিছে আমাৰ ৰিপ আছে ইয়াতে ৰিপ হাই ৰিপ हाय कुआ बेटा हाय तो गाइस मैं ड्रेस पार्टी चेंज करिलो आरो खुआ बुआओ सब खत्म होल आमार दुपरियार तो एतिया मैं अलप रेस्ट लम रेस्ट लय उठी आमार रातिर प्रोसेस आरंभ हो जाबो की আছে আজি খানাত আৰু কি কৰিম দেখাই দিম আপোনালোকক তো চাই থাকিব ভ্লগটো তো এতিয়া মই অলপ ৰেষ্ট লও বাই গাইস তো গাইস মই শুই উঠি বই এটো বো আমাৰ হাই কোৱা বো तो बोई मोक लाडू बनाबो दिसे तो लाडू बनाओ आपनालोक देखाम केनेके बनाओ तो गाइस এইখিনি হল আমাৰ নাৰিকল দেখা পাইছে তো ইয়াত মই ইয়া চিনি খানি এইখিনি চিনি খানি পেলাই কেৰাত ভাজি তো আপোনালোকে লাডু বনাইছে নে বনালে গাইস মোক কমেন্ট বক্সত নিশ্চয় জনাব আমাৰ বই বনোৱাই নে আজি মোক মই আহাৰ পিছত মোক কৈছে বনাই দিব তো মই বনাই দিউ তাই বলে টাইমে পোৱা নাই লাডু বনাও तो आमार बये भिडिओ करि আছে মই এতিয়া লাড়ু নাৰিকলখিনি ভাজি পেলাই লাড়ু বনাম তো আমাৰ বৌজনী একবাৰ আপোনালোকক দেখাই দি আছো ৰব গাইস তো আমাৰ এইজনী বৌ এইজনী আমাৰ ধুনিয়া মৰম লগা বৌজনী আমাৰ তো দেখা পাইছে আপোনালোকে বৌজনী लड्डू टाइम আমার লগত কবিতা বো আছে কবিতা বো আমাক হেল্প কৰি আছে লাড়ু বনোৱা আৰু আমাৰ বৌজনীটো আছে আপোনালোকে দেখিছে অলৰেডি আৰু মইও বনাইছো
তো গাইজ এতিয়া আমি চাহ খাম বৈ চাহ বনাই আছে ইয়া দেখিছে আপোনালোকে তাৰপিছত চাহ পানী খাই আমি ভাতৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম আৰু দেখাই থাকিম কি কি কৰোঁ আৰু আজি খানা আধা ভিতৰত বনাম আৰু আধা বাহিৰত বনাম অলৰেডি দাদাহঁতে কৰিছে কিবা কিবি বাহিৰত তো দেখাই আছো আপোনালোকক চাহ খাই পেলাই তো চাই থাকক তো গাইজ আমাৰ চাহ খোৱা খতম তো এতিয়া আমাৰ ৰাতিৰ কাৰণে বাহিৰত আৰম্ভ কৰিয়ে দিছে যোগাৰ পাতি কৰি আছে খানাৰ কাৰণে তো বাহিৰত যাই মই আপোনালোকক দেখাই আছো তো বলক মোৰ লগত তো বাহিৰত আছে চবে দেখাই আছো আপোনালোকক বাবু সাইড সাইড প্লিজ সাইড তো ইয়াতে আমাৰ হ'ব ৰান্ধিব খাব আমাৰ বয়ে অলৰেডি যোগাৰ কৰিয়ে আছে ইয়াতে জুই ধৰিছে ইয়াতে মাংস পুৰি আছে আমাৰ বিক্ৰম আছে মোৰ লগত আমাৰ দাদাই মাংস পুৰি আছে ইয়াতে তো ফ্ৰেন্ডস আমাৰ মাংস পুৰা হৈ গ'ল এতিয়া মই বনাম পঠাৰ মাংস ইয়াত প্ৰসেসিং চলি আছে ইয়া মই পিয়াজ বহাইছো অলৰেডি তো ইয়াতে এতিয়া মাংসটো দিম আৰু মাংসটো মই বনাম চাই লওক আপোনালোকে ভ্লগটো তো গাইস এয়া হল আমাৰ পুৰা মাংস হৈ গ'ল আমাৰ তো বই মাংসটো ওলাই আছে ভিতৰৰ পৰা ওলাব পৰা নাই তাই ভাঙি পেলাইছে বৌ কি কৰিছে এইবিলাক আপুনি অলছি নেকি ইয়ে বঢ়িয়া আমি খাম এতিয়া বাঁহৰ চুঙাত পুৰিছে বাহ 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 আৰু ক'ত কাটি দিয়া এইটো বৌ Wow, so tasty. তো আমাৰ পাঠাৰ মাংস হৈ আছে মই বনাইছো উতলি আছে মাংসটো পানী দিছো এতিয়া তাৰ পিছত নমাই দিম তাৰ পিছত ভাজি বহাম মই ইয়াতে মাছ বনাই আছে মাছটো ভিতৰত বনাইছে টেষ্টি বহুত টেষ্টি না নাইস টু মিট ইউ ম্যান আৰু আছে বৌ ভিতৰত Wow, oh my god. Hello. Jor laga ke bo, hi cha. Oh, oi finally olai gol amar mangkho. This is sugar dish. Aha. Eta nemu ati diba na goliছে. Nemu ati diba de bo iate. Tasty lagibo khai. গাইস আমাৰ ৰান্ধা বঢ়া সব কমপ্লিট হল এতিয়া আমি সবে ভাত খাম মিলি এয়া সবে বহিছে একেলগে আমি খাই লও ভাত আৰু খাই বই মই ব্লগটো এন্ড কৰি আছো আমাৰ ৰিপ হাই কোৱা বেটা হাই তো গাইস আমাৰ সকলোৰে খোৱা বোৱা সব কমপ্লিট হল আৰু মই বিছনাত খুব আহিছো তো মোৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালো তো এতিয়া মই ভ্লগটো ইয়াতে এন্ড কৰিম তো বাই গাইস আৰু ভ্লগটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো বাই গুড নাইট গাইস